হেল্ল' গাইছ, এতিয়া মই কিবা এটা বনাবলৈ লৈছোঁ। সম্পূৰ্ণ 5 দিন মায়ে ভাত আঞ্জা একো নবনায়, গতিকে মই বনাব লাগিব। এইফালে বস্তুখিনি যোগাৰ কৰি থাকোঁতে টিংখনতে কিবা শব্দ শুনিলোঁ। তাৰপিছত গম পালোঁ আমাৰ ওপৰৰ তামোল গছজোপাৰ পৰা তামোল দুটামান পৰিল আৰু মই তামোলকেইটা আনি পিনে খৰাহীটোতে থৈ দিলোঁ। এইফালে কেৰাহী পাতি তেলখিনি বাকী আছিলোঁ, কিন্তু ভিডিঅ' বনাবলৈ থাকোঁতে তেল যে বেছি হৈ গ'ল কেৰাহীত মই গমেই নাপালোঁ। সেইবাবে হেতাখনে তেল অলপ কাঢ়ি ল'লোঁ আৰু বেছি হোৱা তেলখিনি অলপ বটলটোত ভৰাই দিলোঁ। তেলখিনি বহুত গৰম হৈ গ'ল, তথাপিও ভৰাই দিলোঁ। মানে বেছি তেল হৈ গ'লে ঘৰত গালি খাম যে তেল কেলে বেছি দি আঞ্জা বনালি, মানে বিৰিঙি থাকে ন, সেইবাবে। এইফালে বাহিৰত কাটি থোৱা খৰিখিনি ভিতৰলৈ সোমোৱা লওঁ। মানে বতৰটো অলপ কোলা মোলা কৰি আহিছে, যিহেতু এইকেইদিন একেৰাহে বৰষুণেই দি আছে, সেইবাবে বৰষুণ নোহোৱাৰ আগত খৰিখিনি ভৰাই দিয়া দায়িত্বটো মোৰ, যিহেতু মায়ে 5 দিন কাম। আৰু এইফালে আমাৰ পিছফালৰ পথাৰখন, সম্পূৰ্ণ পথাৰখন পানীৰে হৈ থকাৰ বাবে পিছফাললৈ আহি পথাৰখন দেখি কিবা এটা ভাল লাগে। এতিয়া আকৌ মায়ে মোক এফালে পঠিয়াইছে, মানে মাৰ ভাগৰ কিবা কাম এটা আছে, সেইবাবে মায়ে মোক মানুহ এঘৰলৈও পঠিয়াইছে। গতিকে মানুহ ঘৰৰ পৰা মই ঘৰলৈ যাওঁ। বাই নেক্সট এটা মিনি ব্লগত লগ